প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ 40 নম্বৰ খণ্ডটি আবৃত্তি কৰি শুনাম। খণ্ডটি শুনাৰ পিছত আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া শুনক। মহা তেজস্বী কুম্ভকৰ্ণই স্বৰ্ণ সিংহাসনৰ পৰা উঠি থিয় হল। এই কথাত ক্ৰুদ্ধ হৈ ৰাৱণে সদৰ্পে কলে, কুম্ভকৰ্ণ, সমুদ্ৰ সম মোৰ বেগ আৰু বায়ু সম গতিৰ কথা নাজানি সেই দাসৰথীয়ে বানৰ সেনালৈ এইফালে অগ্ৰসৰ হৈছে। এনেদৰে পৰ্বতৰ গুহাত শুই থকা সিংহ আৰু সুপ্ত কালসদৃশ মোক তেওঁ জোকাই লৈছে। যুদ্ধক্ষেত্ৰত ভয়ংকৰ সৰ্পৰ দৰে ধনুৰ পৰা ওলাই যোৱা মোৰ বাণ ৰামে কেতিয়াও দেখা নাই, সেয়েহে তেওঁ এনে দুঃসাহস কৰিছে। কিন্তু মই নিজৰ ধনুৰ পৰা ওলাই যোৱা বজ্ৰসম অগণিত অগ্নিবাণেৰে তেওঁক ভস্ম কৰি পেলাম। সূৰ্যই যিদৰে উদয় হৈ নক্ষত্ৰৰ কান্তি নষ্ট কৰি পেলায়, ঠিক তেনেদৰে মই বানৰ সৈন্যদলক দেখা মাত্ৰেই বিনষ্ট কৰিম। তোমাক মোৰ একো আৱশ্যক নাই। মোৰ মতে তুমি ৰত্ন গুহালৈ গৈ চিৰদিন বাস কৰাগৈ। সহোদৰ, মোক তোমাৰ কি প্ৰয়োজন? ৰাৱণৰ এই কথা শুনি কুম্ভকৰ্ণই তেওঁক প্ৰণাম কৰিলে আৰু একো উত্তৰ নিদিয়াকৈ সভাগৃহৰ পৰা ওলাই গল। ৰক্ষেন্দ্ৰ ৰাৱণৰ কথা শুনি শত্ৰু শক্তিৰ লগত অপৰিচিত আৰু নীতিজ্ঞান শূন্য ৰাক্ষস যুথপতি যোদ্ধাই হাতজোৰ কৰি বিনীতভাৱে কলে, মহাৰাজ, পৰিঘ, শূল, পত্ৰিচ আদি শস্ত্ৰ দ্বাৰা সুসজ্জিত বিশাল অজয় সেনাদল আমাৰ লগত আছে। তেন্তে চিন্তা কি হল? এই সেনাৰ দ্বাৰাই আপুনি ভোগপুৰীৰ নাগসকলক বশ কৰিছে, অলকাৰ কুবেৰক আক্ৰমণ কৰিছে, দেৱেন্দ্ৰক বন্দী কৰি স্বৰ্গলোক জয় কৰিছে। বৰপ্ৰাপ্ত শক্তিশালী দানৱেও আপোনাৰ সন্মুখত তিষ্ঠিব পৰা নাই। যমলোক, দেৱলোক আৰু আৰ্যবীৰো আপোনাৰ বিজয় দুন্দুভীৰ শব্দত থৰহৰি কম্পমান। পিছে সেই হতবীৰ্য ৰামৰ সামৰ্থ্য কি? হে মহাৰাজ, যেতিয়া পৰ্যন্ত ইন্দ্ৰজয়ী মেঘনাদ আৰু অনিৰ্বচনীয় বিক্ৰমশালী কুম্ভকৰ্ণ আপোনাৰ আজ্ঞাধীন হৈ থাকে, আপোনাৰ চিন্তা ক'ত? এইবাৰ নীলা মেঘৰ বৰ্ণ বিশিষ্ট প্ৰহস্তই অঞ্জলিবদ্ধ হৈ থিয় হৈ কলে, ৰক্ষেন্দ্ৰৰ জয় হওক। আমিতো যুদ্ধত দেৱ, দৈত্য, যক্ষ, নাগ, গন্ধৰ্ব, পিশাচ কাকো গণ্য নকৰোঁ। তেন্তে সেই ৰাজ্যভ্ৰষ্ট দুই মানৱৰ কথা আৰু ক'ত? আমি সকলো সংবাদবিহীন হৈ আছিলো, শত্ৰুৰ আক্ৰমণৰ বিচাৰো কৰা নাছিলো। সেই কথাতে সেই ধূৰ্ত বানৰে আমাক প্ৰবঞ্চনা কৰি গল, লংকা ভস্ম কৰি জীৱিত অৱস্থাতে ওলাই গল। এতিয়া সেই আটাইবোৰ বানৰকে কালৰ মুখত ঠেলি দিবৰ বাবে যেন লৈ আহি আছে। দুৰ্মুখ সেনানায়কে থিয় হৈ কলে, হে মহীপতি, হনুমানে কৰা এই উৎপাত আমাৰ আপোনাৰ সকলোৰে অপমান। আপুনি আজ্ঞা দিয়ক, মই অকলেই গৈ সমুদ্ৰ তীৰতে হনুমান সহিত সকলো বানৰক যমক উপহাৰ দিওঁগৈ। মহাবলী সেনাপতি বজ্ৰদংষ্টই নিজৰ ভয়ংকৰ পৰিঘ অস্ত্ৰ ঘূৰাই কলে, মহাদেৱ প্ৰসন্ন হওক। মইতো কওঁ, যেনেকৈ হওক শত্ৰুৰ ওপৰত বিজয়ী হব লাগে। মোৰ মত এয়ে যে ইচ্ছা অনুসৰি ৰূপ ধাৰণ কৰিব পৰা নিৰ্ভীক বহুতো ৰাক্ষস মানুহৰ বেগ ধৰি ৰামৰ ওচৰলৈ গৈ মানৱী ভাষাত তেওঁ কওক যে আপোনাক সহায় কৰিবৰ বাবে আমাক আপোনাৰ ভাতৃ অযোধ্যাৰ পৰা পঠাইছে। এনেকৈ তেওঁ সেনাৰ লগত মিলি যাওক আৰু পিছত সুবিধা বুজি অস্ত্ৰ বৰ্ষণ কৰি বানৰক মাৰি পেলাওক। তাৰ পিছত ধৰ্ম আৰু ৰাজনীতিৰ পৰম জ্ঞানী, ৰাজমৰ্যাদাৰ প্ৰতি সচেতন বিভীষণে আসনৰ পৰা উঠি ৰাৱণৰ সন্মুখলৈ আহি প্ৰণাম জনাই কলে, হে পৰন্তপ, আজ্ঞা হলে এটা কথা নিবেদন কৰো। আপুনি যেতিয়াৰ পৰা দাশৰথী ৰামৰ পত্নীক লংকালৈ লৈ আহিছে, তেতিয়াৰ পৰাই মই অনেক প্ৰকাৰ অমংগল দেখি আছো, সমস্ত প্ৰজাই দেখিছে। কিন্তু আপোনাৰ মন্ত্ৰীভাৱে এই কথা আপোনাক কবলৈ সংকোচ বোধ কৰিছে। হে জ্যেষ্ঠ, য'ত সাম, দান আৰু ভেদ এই তিনিটা উপায়েৰে কাৰ্যসিদ্ধি নহয়, তাতহে দণ্ড নীতিৰ প্ৰয়োগ হ'ব লাগে। যিজন অসতৰ্ক, দৈবী প্ৰকোপৰ পৰা পীড়িত, এনে পুৰুষৰ ক্ষেত্ৰতহে বিচাৰপূৰ্বক কৰা বল প্ৰয়োগ উপযোগী ফলদায়ক হয়। কিন্তু ৰাম অসতৰ্ক নহয়, তেওঁ বিজয় কামনাৰে আহি আছে। তেওঁৰ সৈন্যও আছে যথেষ্ট। তেওঁ নিজেই অজেয় আৰু পৰাক্ৰমী। বিশাল দুৰ্লংঘ সমুদ্ৰ লংঘনকাৰী ৰামদূত হনুমানৰ পৌৰুষত্বৰ বিষয়ে বিচাৰ কৰক। নাজানো এনে কিমান অসীম সাহসী বীৰ তেওঁৰ সেৱাত নিযুক্ত হৈ আছে।
গতিকে মহাৰাজ, আমি ৰামৰ শক্তিক উপেক্ষা কৰা উচিত নহয়। আৰু বিশালকায় মহোৎপাতকাৰী বানৰসকল লংকাৰ পৰা দূৰত থাকোঁতেই আপুনি এই বিষাক্ত নাগিন সীতাক উভতাই দিয়ক। তাতেই ৰক্ষকুলৰ কল্যাণ হ'ব। আপুনি এই অকাৰণ বিগ্ৰহ পৰিত্যাগ কৰক। বন্ধুসকল, খণ্ডটি আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।